নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে ভালে চাগে? সকলোলৈকে ৰঙৰ উৎসৱ ফাকুৱাৰ আন্তৰিক শুভকামনা জনালোঁ। লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আপোনাৰ জীৱনটো ৰং আৰু হাঁহি ধেমালিৰে উপচি পৰক। ঠিক আছে বন্ধুসকল, আমি এতিয়া আগবাঢ়োঁ নে কি কোৱা? আজি আমি আলোচনা কৰিম নিজে মমৰ দৰে গলি গলি আনক পোহৰ দিয়া দুজনমান মহান শিক্ষাগুৰুৰ জীৱনত ঘটি অহা কিছুমান আজব কাহিনী। তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি কোৱা বন্ধুসকল? পাহৰিয়ে গৈছোঁ, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কাম কৰিবলৈ নাপাহৰিবা। আমাৰ এই আছামিজ বয় নামৰ চেনেলটো লাইক কৰিবা, কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰিবা, লগতে বহুত শ্বেয়াৰ কৰিবা। নাচনি কেতিয়ানো আহিবা, তোমাক পামে বুলি মই ভাবিছিলোঁ কেতিয়া, যেতিয়াহে তোমাক বন্ধুসকল, এইজন মহান শিক্ষাগুৰুক চুলাই ছাৰ নামেৰে নামাকৰণ কৰা হৈছে। তেওঁক চুলাই ছাৰ বুলি কিয় নাম দিয়া হৈছে জানেনে বন্ধুসকল? তেওঁ বোলে মন গ'লেই চুলাই পান কৰি বিদ্যালয়ত প্ৰৱেশ কৰে আৰু এনেদৰে নাচি বাগি তেওঁ অফিচ টাইমটো পাৰ কৰে সদায়। এটা কথা ভাবি আচৰিত হৈছোঁ, এইজন মহামানৱে শিক্ষকতা কৰাৰ অধিকাৰ ক'ত কেনেকৈ পালে? হয় নাই বন্ধুসকল? এওঁ চাগে কণমানি ল'ৰা ছোৱালীকেইটাক পাঠদান কৰি ফালি দিছে। তেওঁৰ মুখৰ এটা ভাষ্য শুনক। এটা টাইমতে কিমানখিনি খায়? নাই লগালে এবটল খাই দিওঁ। কিমান খায়? এক বটলমান খাই দিওঁ। এবটল খায়। কি কোম্পানীৰ খায়? এই আমাৰ গেলাটো লোকেল শুনিলে তেওঁ কি ক'লে? তেওঁ ক'লে 1 বটলমান খাই দিলোঁ আৰু। এইজন শিক্ষাগুৰুৰ নৃত্য নাটিকা দেখি কেনে লাগিলে কমেণ্ট কৰি জনাব। বন্ধুসকল, আমাৰ এই প্ৰাথমিক বিদ্যালয়সমূহত এনে কিছুমান শিক্ষয়িত্ৰী আছে, মোৰ বোধে তেওঁলোকে নিজৰ নামটোও ভালকৈ লিখিব নাজানে নেকি? তাত মোৰ সন্দেহ আছে। বাৰু বন্ধুসকল, এইবিলাক আলোচনা পিছতো কৰিব পাৰিম। এতিয়া আমি ভিডিঅ' ক্লিপ দেখাবলৈ লৈছোঁ। বন্ধুসকল মন কৰি চোৱাচোন। শুনিলা বন্ধুসকল, বাইদেৱে ক'লে স্বৰবৰ্ণ 5টা। স্বৰবৰ্ণ 5টা। বাইদেউ শুনক, মই কৈছোঁ স্বৰবৰ্ণ 5টা নহয় 11টা। এইগৰাকী বাইদেৱে কি শিক্ষা দিছে আপোনালোকক চাগে আৰু নক'লেও হ'ব। এওঁ সঁচাকৈ শিক্ষকৰ শাৰীত নপৰে। আকৌ মন কৰক। বাইদেৱে ক'লে ব্যঞ্জন বৰ্ণ 26টা। বাইদেৱে চাগে পঢ়াৰ দিনত ব্যঞ্জন বৰ্ণ 26টাই আছিল। মই কৈছোঁ শুনক বাইদেউ, ব্যঞ্জন বৰ্ণ এতিয়া 42টা। নাজানে যদি মনে মনে থাকক। নজনাকৈ তপৰাই উত্তৰ দিছে কিয়? অসমীয়াত এষাৰ কথা আছে নহয় বন্ধুসকল, তোমালোকে শুনিছানে? বোলে খালী টেকেলিৰ মাত বেছি। মই কিবা মিছা কৈছোঁ নেকি বন্ধুসকল? বন্ধুসকল, ভিডিঅ'টো চাই কেনে পাইছা? নিশ্চয় ভালে পাইছা। বন্ধুসকল, আমাৰ শেষৰ ভিডিঅ'টোলৈ মন কৰাচোন। আপুনি টিভি চাইনে? কম চাওঁ। নিউজবিলাক চাইনে নাই অসমীয়া? নিউজো কম চাই। মই নাচাওঁ তেনে। আপোনাৰ সন্মুখত যে এটা আছাম কি চেনেল এইটো? এইটো BSNL দিলে নে কি এতিয়া মই নাজানো। এইটো কি হ'ব পাৰে? কোনটো? এইটো সেইটো আপোনালোকৰ হেৰিটো লৈ আনিছে, এতিয়া কি হ'ব পাৰে এতিয়া আপোনালোকে জানিব। এতিয়া মোক সুধিলে মই কেনেকৈ জানিম বাৰু? এইটো আপুনি পঢ়ি দিয়কচোন, কি লিখা আছে? সেইটো মই পঢ়ি দিলোঁ দেখোন। আছাম পিছৰখিনি কি আছামটো? এইটো এতিয়া কিছুমান হেৰি এইটো টিয়ে আছে, কিছুমান আকা হয়, হয়নে? তালুকচু হয়, তলকচু হয়। কি হ'ব পাৰে? কৈ দিয়ক আকৌ। এইটো টি নহয় জানো? টি। এতিয়া TALKS কি হ'ব পাৰে এতিয়া? তালুকচ ন, তালুকচু হ'ব পাৰে। আছাম তালুকচ। এইজন মায়াময় শিক্ষকৰ ধাতিকা নাটিকা দেখি কেনে লাগিল বন্ধুসকল? মোৰ বোধে ভালেইটো লাগিল। দেখিলে বন্ধুসকল, তেওঁ বাৰু অলপ গুণিজ্ঞানী নে? আছাম টক্স শব্দটো পঢ়িব জনা নাই? তেওঁ বাৰু কণমানিসকলক কি শিক্ষা দিছে? আছাম টক্স শব্দটোক ছাৰে ক'লে আছাম তালুকচ। হে ভগৱান, আছাম তালুকচ। এনেকৈ সৰু কথা নজনা এইসকল কেনেকৈ শিক্ষক হোৱাৰ যোগ্যতা পালে? ভাবিয়েই কিবা আচৰিত যেন লাগে। মোৰ মতে তেওঁলোকে শিক্ষকৰ বৃত্তিটো কিবা ঘোচ দি গ্ৰহণ কৰিছে নেকি? এই ক্ষেত্ৰত বন্ধুসকল আপোনালোকৰ মতামত কি? আমাক কমেণ্ট কৰি জনাবচোন। আজি ভিডিঅ' ইমানেই আছিল। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিলে? যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক, লগতে বহুত শ্বেয়াৰ কৰক। বন্ধুসকল, আজি ভিডিঅ' ইমানেই।